Hi friends, good morning. মই ৰশ্মিতা পুনৰবাৰ স্বাগতম জনাইছো মোৰ চেনেল ৰশ্মিতাস ব্লগলৈ। আজি হৈছে মাঘ বিহু, গতিকে আপোনালোক সকলোলৈকে মাঘ বিহু শুভেচ্ছা জনাই মই ভিডিঅ'টো আৰম্ভ কৰিছো। আপোনালোকক দেখুৱাম সকলোৱে মিলিজুলি খাওঁ। দেউতাহঁতৰ 5জন ককাই ভাই হয়, তাৰ ভিতৰত একদম সৰু সুৰা ঘৰত এইবাৰ বিহু পতা হৈছে। মানে আমাৰ চিৰিয়েলি সবৰ ঘৰতে এক বছৰত এনেদৰে পতা হয় আৰু এইবাৰ সৰু সুৰা ঘৰত যাম অলপ পিছত 11:30 মানত। এতিয়া মই খাই লওঁগৈ। খাই লোৱাৰ মাহঁত খুৰাহঁতৰ ঘৰলৈ যাব ওলালেই আৰু মই অকণমান দেৰিকৈ যাম। এতিয়া ৰাতিপুৱা খাই লওঁ মই। আজি খাম বৰা চাউল, মানে চুঙাত দিয়া বৰা চাউল। আৰু আজিৰ ভিডিঅ'টো আপোনালোকলৈ অকণমান ধুনীয়াকৈ আগবঢ়াম বুলি ভাবিছোঁ, গতিকে শেষলৈকে চাই থাকিম। এতিয়া মই বনাবলৈ লৈছোঁ চুঙা পিঠা। চুঙা পিঠা বনাবলৈ কাৰণে মই অকণমান নাৰিকল ৰুকি লৈছোঁ আৰু তাৰ লগত পিঠাগুড়ি মিক্স কৰি ল'ম। দুইখিনি ভালদৰে মিক্স কৰি ইয়াত অলপ পানী মিহলাম আৰু পানী মিহলাই ইয়াতে মই নিমখ বা চেনি বা গুড় একো নিদিওঁ, কিয়নো মিঠা খোৱা মানুহ আমাৰ ঘৰত নায়েই। গতিকে যিহেতু বনালে কোনেও খাব নোৱাৰিলে বেয়া লাগিব, গতিকে এনেদৰেই বনাওঁ। যদি প্ৰয়োজন হয় পিছত লৈ খালেই হ'ল। আৰু সেইখিনি মিক্স কৰি মই অলপ অলপকৈ বাঁহৰ চুঙাত ঢালি যাম আৰু তাৰ লগতে আৰু এটা বনাম, সেইটো হৈছে অকল বৰা চাউলৰ চুঙা। গতিকে আপোনালোকে চাই থাকিব শেষলৈকে মোৰ ভিডিঅ'টো। আৰু যিসকলে মোৰ ভিডিঅ'টো চাই ভাল পায় তেওঁলোকে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি মোৰ চেনেলটো আগবাঢ়ি যোৱাত সহায় কৰিব বুলি আশা ৰাখিলোঁ। পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিৰ দিনা আমি মাঘ বিহু পালন কৰোঁ। আঘোণ মাহৰ ধান চপোৱাৰ পাছৰ পৰা এই সময়খিনি সকলো সামগ্ৰীয়ে আমাৰ আখল ঘৰখন নদন বদন হৈ থাকে। অৰ্থাৎ যিমান দুখীয়া নিচলা প্ৰত্যেকজন মানুহৰ ঘৰতো এসাঁজ খাব পৰাকৈ এই সময়খিনিত প্ৰকৃতিয়ে সুবিধা কৰি দিয়ে। সেইকাৰণে এই বিহুক ভোগৰ বিহু বুলি কোৱা হয়। অৰ্থাৎ ভোগালী মানে সকলোৱে মিলিজুলি ভোগ কৰা বিহু। এই বিহুৰ আকৰ্ষণীয় কথাটো হ'ল উৰুকাৰ ভাত সাজ। এই ভাত সাজ খোৱাৰ মজাই সুকীয়া। একদম ফ্ৰেছ মাছ মাংস, কলপচলাৰ জালুকীয়া ভাজিখনেৰে গাঁৱৰ উৰুকাৰ ভাত সাজৰ যি সোৱাদ, সেয়া পাহৰিবলৈ যথেষ্ট কষ্ট হয়। সেইবাবে হয়তো যিমান দূৰত চাকৰি কৰি থাকিলেও প্ৰত্যেকজন ডেকাই ভোগালী বিহুত আহি ভাত সাজৰ জুতিৰ লগতে ভেলাঘৰ ৰখাৰ মাদকতা সজীৱ কৰিবলৈকে ঢপলিয়াই আহে নিজৰ গাঁওখনলৈ। তাৰপিছত পাছদিনাখন ৰাতিপুৱাই গা পা ধুই অগ্নি দেৱতাক সেৱা কৰি সেই অগ্নিয়ে যাতে সকলোবিলাক বিনাশ কৰে, যিখিনি অসূয়া অপ্ৰীতি থাকে। লগতে অগ্নি দেৱতালৈ বুলি অৰ্পণ কৰা হয় দক্ষিণা আৰু তিল, চিৰা, মাহ কৰাই আদি অৰ্পণ কৰোঁ। তাৰপিছত বয়োজ্যেষ্ঠজনক সেৱা কৰাৰ উপৰিও লাড়ু, পিঠা, জলপানৰ সোৱাদ লোৱাটো ভোগালী বিহুৰ অন্যতম পৰম্পৰা। লগতে চুঙা পিঠা, কাঠ আলু, গৰি আলু অৰ্থাৎ মিঠা আলু খোৱাৰ কথাও মনত পৰে। বৰ্তমান সময়ত নতুনকৈ অগ্নিৰ ওচৰত মন্ত্ৰ উচ্চাৰণ কৰিবলৈও শিকিছোঁ। আৰু এটা কথা, যদিও বৰ্তমান সময়ত অকণমান ইফাল সিফাল হৈছে আধুনিকীকৰণৰ নামত ভোগালী বিহুটো, তথাপিও যথেষ্ট হেঁপাহেৰে আমি পালন কৰোঁ। আৰু এতিয়া খুৰীহঁতৰ ঘৰ আহি পাই গ'লোঁ। এতিয়া ওপৰত গৈ আছোঁ খুৰীহঁতৰ। ফুল কৰিছে। অকলে আহিলো, এই অংকৰ লগত আহিলো আকৌ। অংক গ'লগৈ দোকানলৈ, কাষ্টমাৰ আছে বোলে। মই বোলো পটককৈ মোক থৈ যোৱাচোন, সেই বুলি ক'লো। এইটো খুৰীয়ে নিজে কৰা হয়, ইমান ধুনীয়া চব। খুৰীয়ে কৰা বস্তু কিছুমান আৰু আছে, মই দেখাম আপোনালোকক। আৰু ইমান ধুনীয়াকৈ ৰাখে। আৰু এই বেলকনিৰ পৰা
আৰু সেইটো হৈছে আমাৰ ডাঙৰ বৰ্তাহঁতৰ এইটো পুৰণা ঘৰ ভিনদেউ ভাল আপোনাৰ ভাল এইটো মুহা খুৰীয়ে নিজে কৰি দিয়া ন এইটো নিজে কৰি দিয়া এইটো দেখাব ইমান ধুনীয়া হৈছে এইটো স্কাৰ্ট পিন্ধাই দিছে অলপ দূৰৰ পৰা আমাৰ ঘৰখনত যদিও পৰম্পৰাৰ নামত বহুত বেছি ধৰা বন্ধা নীতি নিয়ম নাই তথাপিতো আমি যিমান পাৰোঁ চেষ্টা কৰোঁ আগৰ পৰম্পৰাবিলাক ৰীতি নীতিবিলাক বৰ্তাই ৰাখিবলৈ নহয় জানো গতিকে ইয়াতো বৰ্তমান আমি ডাঙৰসকলৰ পৰা বয়োজ্যেষ্ঠসকলৰ পৰা সেৱা লৈছোঁ আশীৰ্বাদ লৈছোঁ বিহুৰ দিনা আৰু এতিয়া মই আশীৰ্বাদ ল'ব বিচাৰিছোঁ মোৰ ডাঙৰ বৰমা তেখেতৰ পৰা আৰু ডাঙৰ বৰ্তা ঢুকাল গতিকে বৰমাই বৰ্তমান সময়ত আমাৰ পৰিয়ালৰ মুৰব্বী আৰু এয়া হৈছে আমাৰ ডাঙৰ মাজু বৰ্তা এটা জমনি বৰ্তাই কিবা এটা কৈ আছিলে মই ভাবিলোঁ মোক আশীৰ্বাদ দিছে নে নাই দিয়া সেইকাৰণে সুধি লৈছোঁ বৰ্তাই কৈছে দিলোঁ নহয় কিছুমান কথা হাঁহি উঠে নহয় জানো আচলতে এইবিলাক বহুত বেছি কৰি থকা নহয় যে সেইকাৰণে এনেকুৱা হয় আৰু মোৰ ভিডিঅ'টো কৰোঁতে অকণমান গণ্ডগোল হ'ল ননদজনীয়ে কৰি দিছিলে তাই সেইকাৰণে আপোনালোকে মুখবিলাক ভালদৰে দেখা নাপালে আৰু এয়া হৈছে মোৰ শহুৰ দেউতা আৰু এয়া মায়ে মানে দেউতাই মিলি ফটো তুলিব লৈছে সেয়া আৰু জমনি কৰি থাকে আৰু এয়া হৈছে মোৰ শাহু মা আপোনালোকে আগতে দেখিছেই চিনি পাই চাগে এমা আৰু এতিয়া হৈ গ'ল আৰু কি হৈছে মই মানে চুৱেটাৰটো ওপৰত পিন্ধি গ'লোতো সেইকাৰণে চাদৰখন উৰণি ল'বলৈ দিগদাৰ হৈছে আৰু সেইকাৰণে মই চুৱেটাৰেই খুলি ল'ব লগা হৈছে ইমান ঠাণ্ডাত এয়া হৈছে খুৰা আমাৰ চবতছে সৰু পইচা থাকিল সকলোৰে ভালে কুশলে থাকক এই আপোনালোকক খুৰাই নলয় খুৰীক আমি এতিয়া হাগ এটা দিম চবে আৱাজটো নাই আহা আৱাজটো দিছে ক'ব নালাগে ভিডিঅ'টো এনেকৈ চাওঁ মই ভিডিঅ'টো কৰি লওঁ ৰ'বা ৰ'বা মই সিফালে যাই লওঁ মাজু মামা এইফালে চাইডটো ওলালে হ'ল আৰু চাইডটো ওলালে সেৱা এ পৰম্পৰা হৈছে আমাৰ এতিয়া চাব নোৱাৰি এনেকৈ আমাৰ বৌ এয়া আমাৰ বৌ বিহু আয়োজন আমাৰ ঘূৰি দিয়া তুমি চব আহিছে আমাৰ অকণমানি ভতিজাজনী এতিয়া বন্ধ কৰি দিওঁ ন এয়া হৈছে আমাৰ মাজু খুৰাৰ ছোৱালী তেওঁলোক আহিছে ল'ৰাটো আহিছে ভিনদু আহিছে আৰু আমাৰ দেউতাৰ পৰা আশীৰ্বাদ লৈছে আৰু আমাৰ দেউতাই আকৌ ভতিজাজনীৰ লগত লগ হৈ একেলগে জোলনা জুলি আছে বাৰু যি কি নহওক আমি এই দিনটোত কিন্তু বহুত পৰিয়ালৰ সকলোৱে মিলি এনজয় কৰোঁ যথেষ্ট আৰু আমাৰ ঘৰত যিবাৰ পতা হৈছিলে সেইবাৰ আমি টেকেলি ভঙা খেল খেলিছিলোঁ ইমান ভাল লাগিছিলে কিন্তু এইবাৰ সময়টো অলপ কম হ'লগৈ সময় নিমিলিলে সেইকাৰণে আৰু সকলো আহিবও নোৱাৰিলে তেনেকৈ অকণমান ব্যস্ত থকাৰ বাবে গতিকে
সকলোখিনি গোট নাখালে আৰু টাইমটো নিমিলিলে সেইকাৰণে এইবাৰ খেলা নহ'ব চাগে তথাপিতো পিছলৈ চাওঁচোন বাৰু কি হয় মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজি খানা শেষেই হ'লগে দাদা আৰু হাজবেণ্ড হয় বিহু বুলি দুকপিমান ফটো মাৰিলোঁ আৰু চিন হিচাপে আচলতে থাকি যায় এইবিলাক বস্তু কেমেৰাত এনেই ধৰক ফটো মৰাতকৈ যদি ইয়াতে বন্দী হৈ থাকে তেতিয়া আমাৰ যেতিয়াই ইচ্ছা তেতিয়াই চাব পাৰোঁ সেই বুলি ভাবিয়ে ফটো কেইকপি মাৰিলোঁ আৰু এনেকৈ দিনটো পাৰ কৰিলোঁ ভাল লাগিল মোৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকলৈ ধন্যবাদ পুনৰ নতুন এটা ভিডিঅ'ৰ সৈতে একেলগ হোৱাৰ আশাৰে বাই বাই